এজন নতুন উদীয়মান কণ্ঠশিল্পী কুমাৰেশ কৌশিক এটা নতুন সুন্দৰ গান কৰিছে বেলি, যাৰ কথা সুৰ দিগন্ত ভাৰতীৰ আৰু মিউজিক এৰেঞ্জমেণ্ট কৰিছে আমাৰ অনুপম কোঁৱৰে। মোৰ আন্তৰিক অভিনন্দন তথা শুভকামনা জনাইছোঁ গানটোৰ কাৰণে। চবে গানটো ছাবস্ক্ৰাইব কৰিব, চবে চাব, শুনিব। এটা সুন্দৰ ভিডিঅ'ও হৈছে তাৰ লগতে। গানটোৰ প্ৰতি মোৰ বহুত বহুত মৰম আশীৰ্বাদ থাকিল। থেংক ইউ ভেৰি মাছ, লাভ ইউ। নমস্কাৰ, মই দীপিনা ডেকা। দিগন্ত ভাৰতী ছাৰৰ কথা আৰু সুৰত এটি গীত খুব সোনকালে আপোনালোকৰ আমাৰ মাজত আহি আছে। গীতটিত কণ্ঠদান কৰিছে কুমাৰেশ কৌশিক আৰু গৰিমা দাস, মিউজিক কৰিছে অনুপম কোঁৱৰ। গতিকে যথেষ্ট আশাবাদী আৰু আশা কৰিছোঁ অসমবাসী ৰাইজে গীতটি আঁকোৱালি ল'ব। বহুত বহুত ধন্যবাদ। নমস্কাৰ, মই ইপচনলাল বৰুৱা। আপোনালোকৰ ওচৰলৈ এটি খুব সুমধুৰ গীত আহি আছে। গীতটিৰ নাম হৈছে বেলি আৰু গীতটি গাইছে এগৰাকী নতুন সম্ভাৱনা সম্পন্ন কণ্ঠশিল্পী কুমাৰেশ কৌশিক। গীতটি সুৰ কৰিছে, লিখিছে আমাৰ আটাইৰে শ্ৰদ্ধাৰ মৰমৰ দিগন্ত ভাৰতী দাই। আপোনালোকে গীতটি শুনি ভাল পাব বুলি মই যথেষ্ট আত্মবিশ্বাস আছে। মই নিজে শুনিছোঁ আৰু গীতটি আপোনালোকে আদৰি ল'ব বুলি মই আশা কৰিলোঁ আৰু কুমাৰেশ কৌশিকলৈ মোৰ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, মই ৰোহিত সোণাৰ। আপোনালোকক এটি ভাল খবৰ এটি আচলতে জনাব পাই সুখী হৈছোঁ যে মোৰ ভাইটি কুমাৰেশৰ এটি খুব ধুনীয়া গীত আহি আছে বেলি। আৰু গীতটিৰ কথা সুৰ মোৰ গুৰু দিগন্ত ভাৰতী ছাৰৰ আৰু সংগীত পৰিচালনা কৰিছে অনুপম কোঁৱৰ আৰু কোৰিঅ'গ্ৰাফ কৰিছে ৰূপজ্যোতি চৌধুৰী বাবু। আমি একেলগে বহুত কাম কৰিছোঁ, খুব ধুনীয়া কাম কৰি আছে আৰু কুমাৰেশে খুব হেঁপাহত কৰিছে গীতটি। গতিকে 25 ফেব্ৰুৱাৰী তাৰিখে ৰিলিজ কৰিব তেওঁলোকে। গতিকে আপোনালোকে আশীৰ্বাদ দিয়ক যাতে সি আগবাঢ়ি যাওক, তাৰ সপোনবোৰ পূৰ হওক। আৰু ময়ো মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল কুমাৰেশলৈ আৰু আটাইলৈ গীতটিৰ লগত জড়িত থকা আটাইলৈকে মোৰ বহু বহু শুভকামনা থাকিল আৰু খুব সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মই প্ৰাঞ্জল পৰশ। অহা 25 ফেব্ৰুৱাৰীত এটি খুব ধুনীয়া অসমীয়া আধুনিক গীত মুক্তি পাবলৈ গৈ আছে। গীতটিৰ নাম হৈছে বেলি। মোৰ মৰমৰ ভাইটি কুমাৰেশ কৌশিক আৰু গৰিমা দাসৰ কণ্ঠত এই খুব ধুনীয়া অসমীয়া আধুনিক গীত বেলি, যাৰ কথা আৰু সুৰ মোৰ গুৰু শ্ৰদ্ধাৰ সকলোৰে পৰিচিত দিগন্ত ভাৰতী, সংগীতেৰে সজাইছে অনুপম কোঁৱৰ আৰু এই সুন্দৰ গীতটিৰ কোৰিঅ'গ্ৰাফি কৰিছে আমাৰ মৰমৰ ভাইটি বাবু মানে ৰূপজ্যোতি চৌধুৰীয়ে। গতিকে সমূহ ৰাইজলৈ অনুৰোধ যাতে 25 ফেব্ৰুৱাৰীত অহা এই বেলিক আপোনালোকে আদৰি লয় আৰু গীতটি যদি ভাল পায় সকলোৱে লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ। নমস্কাৰ, মই দিগন্ত ভাৰতী। এটা নতুন গানৰ খবৰ দিব খুজিছোঁ। মোৰ কথা সুৰৰ বেলি, টাইটেলটো হ'ল বেলি। এই শীৰ্ষ নামটোৰে কুমাৰেশ নতুন প্ৰজন্মৰ এটা প্ৰতিশ্ৰুতিসম্পন্ন কণ্ঠশিল্পী আৰু সংগীতকৰ্মী বুলি ক'ব পাৰি। তেওঁ নতুন এটা গীতৰ গোটেইখিনি লৈ পেলাই আহিছে অডিঅ' ভিডিঅ'। গীতটো সংগীতৰ কাম কৰিছে মিউজিক প্ৰডিউচাৰ হিচাপে, ব্যৱস্থাপনাৰ কাম কৰিছে অনুপম কোঁৱৰ আৰু ৰেড এভি ষ্টুডিঅ'ত পিংকু দাসৰ তত্ত্বাৱধানত গোটেইখিনি বাণীবন্ধনৰ কাম হৈছে, মিক্সিং হৈছে। গীতটো শুনি চাব, ভাল লাগিব আৰু ভাল পালে আমাক জনাব। আপোনালোকৰ ভেলুৱেবল ফিডবেকটো দৰকাৰ আমাক। ভাল পালেও ক'ব, বেয়া পালেও ক'ব। কুমাৰেশলৈ মোৰ